আজি আমাৰ জগন্নাথ মন্দিৰৰ দান পাত্ৰটো উদ্বোধন কৰিম বুলি ল'লোঁ আৰু সেই গতিকে আমি ভগৱানৰ ওচৰত শৰাই আগবঢ়াই আজি দান পাত্ৰটো শুভাৰম্ভণি কৰিলোঁ। আজি বহুত দিনৰ পৰা আশা আছিলে এটা দান পাত্ৰ বনাম বুলি আৰু সেই গতিকে আগবাঢ়িলোঁ আৰু আজিও ধুনীয়াকৈ দান পাত্ৰটো কমপ্লিট হৈ গ'ল। আৰু আজি যিহেতু আমাৰ জন্মাষ্টমী আছিলে সেই গতিকে জন্মাষ্টমীৰ দিনটোতে আমি দান পাত্ৰটো উদ্বোধন কৰিলোঁ। এই আইটিসকলৰ নাম ধৰি আছে। মই চাবিকিপাত বাকী আছিলোঁ। আজি এতিয়া ৰাইজক গতাম। এতিয়া ৰাইজৰ হৈ মানে সভাপতি আৰু সম্পাদকক মই দি পেলাই মোৰ দায়িত্ব মানে কি আৰু দায়িত্বটো সমজাইছোঁ আৰু দান পাত্ৰ ৰাইজক সভাপতি লোক একপাত সভাপতিক দিছোঁ আৰু একপাত সম্পাদকক এই দুপাত চাবিয়ে আছিল। মই দুপাত মানে ৰাইজক